শেষত ৰাহুল গান্ধীয়ে 2019ত কংগ্ৰেছে দেখুওৱা শোচনীয় পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছে আৰু এই পদত্যাগ পত্ৰখন টুইটাৰৰ যোগেদি ইন্টাৰনেটত ৰাজহুৱা কৰিছে। এই পত্ৰখনত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ক'বলৈ চেষ্টা কৰিছে। আমিও তেওঁ এই পত্ৰখনক 3টা ভাগত বিভক্ত কৰিছো। নাম্বাৰ 1, তেওঁ নিজৰ গাত কি কি দুখ তেখেতে দেখা পালে। নাম্বাৰ 2, নিজৰ দল মানে নিজৰ সংগঠন কংগ্ৰেছ দলত কি কি ভুল আছিল আৰু এই ভুলবোৰ বৰ্তমান কিদৰে সমাধান কৰিব পাৰি তাৰ বিষয়ে কৈছে। আৰু নাম্বাৰ 3, বিজেপি তথা আৰএছএছৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ তথা ভয়াৱহ অভিযোগ তেখেতে আনিছে। তাৰ বিষয়ে কথা পাতো আহক। নাম্বাৰ 1, পত্ৰখনত লিখিছে যে গোটেই পৰাজয়ৰ দায়িত্ব যদি আন কাৰোবাক দি নিজেই সভাপতি হৈ থাকে তেন্তে তেওঁ ইনজাস্টিস কৰা হ'ব, লোকৰ লগত অন্যায় কৰা হ'ব। সেইবাবে তেখেতে এই দায়িত্ব নিজে গ্ৰহণ কৰিছে। এই বিজেপিৰ আইডিঅলজিৰ বিৰুদ্ধে যুঁজিবলৈ গৈ তেওঁ ইমোশনালি এই যুদ্ধখনত জড়িত হৈ গৈছিল আৰু এই যুদ্ধখনত কেতিয়াবা তেওঁ অকলশৰেও যুঁজিবলগীয়া হৈছিল বুলি তেওঁ লিখিছে আৰু যাৰ বাবে তেওঁ গৌৰৱান্বিত। অৱশ্যে ইয়াৰ লগতে তেখেতে কৈছে যে আগন্তুক দিনত খুব তাৎক্ষণিকভাৱে এজন সভাপতিক নিযুক্তি দিব লাগে আৰু এই সভাপতি নিযুক্তিত তেওঁ কোনো ধৰণৰ হস্তক্ষেপ নকৰে। ইনফেক্ট তেখেতে কৈছে যে কংগ্ৰেছ ৱৰ্কিং কমিটি CWCয়ে যিজন নতুন সভাপতিক নিযুক্তি দিব তেখেতে আগন্তুক দিনত কংগ্ৰেছ দলটোক এটা নতুন দিগন্তলৈ আগুৱাই লৈ যাব। এইখিনিতে এটা কথা কৈ থওঁ, অতীতৰে পৰা গোটেই কংগ্ৰেছ দলটো গান্ধী পৰিয়ালে এটা ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি অহাৰ যিটো অভিযোগ, যিটো বদনাম আছিল, সেইটো কিন্তু বৰ্তমান ৰাহুল গান্ধীৰ এই পত্ৰখনে নাইকিয়া কৰিছে। নাজানো আগন্তুক দিনত ভৱিষ্যতে যদি গোটেই দলটো ভাল হোৱাৰ পিছত পুনৰ তেখেত সভাপতি হৈ লয় তেতিয়া কথাটো বেলেগ, কিন্তু আজিৰ তাৰিখত যদি নিজকে সমালোচনা কৰি নিজৰ দলটো নিজৰ সংগঠনটো কংগ্ৰেছক সমালোচনা কৰিব পৰাৰ মনোভাৱটোৱে কিন্তু ৰাহুল গান্ধীক মহান বনাইছে। কাৰণ চাওক, আমি যদি আমাৰ জীৱনৰ এটা সৰু পৰীক্ষা, ছমহীয়া পৰীক্ষা এটাতো যদি কম নম্বৰ পাওঁ তেন্তে আমি প্ৰথমতে কওঁ সাপোজ আমাৰ প্ৰশ্নখন টান আহিছিল, প্ৰশ্নখন দীঘলীয়া হৈছিল বা পাবলগীয়া নম্বৰটো টিচাৰেহে দিয়া নাই ইত্যাদি ইত্যাদি কৈ সদায় ভুলটো লোকৰ গালৈ ঠেলিবলৈ চেষ্টা কৰো। পাব্লিকলিটো বাদেই নিজৰ পিতৃ মাতৃকো আমি ক'ব পৰা সাহস নাৰাখো যে এইবাৰ পৰীক্ষাত কম নম্বৰ পোৱাৰ বাবে মই নিজেই দায়ী, আগন্তুক দিনত মই নিজে ভালদৰে পঢ়িব লাগিব। ঠিক তেনেদৰে কিন্তু ৰাহুল গান্ধীয়ে গোটেই পৰাজয়ৰ দায়িত্বটো নিজেই গ্ৰহণ কৰি পাব্লিকলি এইটো এখন পত্ৰ ৰাজহুৱা কৰিছে, যিটো খুব আদৰণীয়। নাম্বাৰ 2, তেখেতে নিজ দলটোক সমালোচনা কৰি কৈছে যে কংগ্ৰেছ দলটোৱে নিজকে আত্মসমালোচনা কৰি চোৱাটোৰ বহুত থল আছে আৰু সময় থাকোতে এই ভুলবিলাকৰ সংশোধন কৰাটো জৰুৰী। অৱশ্যে আগন্তুক দিনবিলাকত তেওঁৰ এই আহ্বানটো কংগ্ৰেছী নেতাসকলে কিমান দূৰ অনুধাৱন কৰিব তাক সময়েহে ক'ব। ৰাহুলে কৈছে যে পৃথিৱীৰ কোনো লোকেই ক্ষমতাৰ পৰা আঁতৰি আহিব নোখোজে, এইটো এটা স্বাভাৱিক কথা, কিন্তু কংগ্ৰেছ দলটোৰ বাবে, দেশখনৰ বাবে এই লোভবিলাক সামৰি ক্ষমতাৰ পৰা আঁতৰি আহি হলেও কংগ্ৰেছ দলটোৰ হৈ নেতাসকলে কাম কৰি যাব। তৃতীয়তে, ৰাহুল গান্ধীয়ে এই পদত্যাগ পত্ৰখনৰ দ্বাৰা বিজেপি আৰু আৰএছএছক ক্ষুধাৰ সমালোচনা কৰি কৈছে যে বিজেপি আৰু আৰএছএছে ভাৰতীয় সংবিধানখন আৰু ভাৰতবৰ্ষৰ বিভিন্ন সম্প্ৰদায়েৰে গঠিত আৰু বিভিন্ন ধৰ্মৰে সমৃদ্ধ বাৰেবৰণীয়া সংস্কৃতিটোক ধ্বংস কৰিবলৈ চেষ্টা চলাইছে। অতীতৰ পৰা আৰএছএছে ভাৰতৰ সম্পূৰ্ণ প্ৰশাসনিক ব্যৱস্থাটোক নিজৰ হাতৰ মুঠিলৈ আনিবলৈ চেষ্টা কৰি আছিল আৰু ৰাহুলৰ মতে বৰ্তমান আৰএছএছে গোটেই প্ৰশাসনিক ব্যৱস্থাটো ইণ্ডিপেণ্ডেণ্ট বডিবিলাকক নিজৰ হাতৰ মুঠিত আনিবলৈ সক্ষম হৈছে। সেইবাবে যোৱাটো ইলেকশ্যনক নিৰ্বাচন আয়োগ, ইলেকশ্যন কমিশ্যনে কিন্তু সম্পূৰ্ণ নিৰপেক্ষভাৱে কাম কৰিব পৰা নাছিল বুলি তেখেতে অভিযোগ কৰিছে। আৰু তেখেতে কৈছে যে মাথো বিজেপিৰ এগেইনষ্টত নহয়, গোটেই ইণ্ডিয়ান মেচিনেৰীটোৱে গোটেই কংগ্ৰেছ দলটোক আগভেটি ধৰিবৰ বাবে চেষ্টা চলাইছিল। আৰু আগন্তুক দিনত যদি এইদৰে চলি থাকে তেন্তে ভাৰতবৰ্ষত এই নিৰ্বাচন নামৰ ব্যৱস্থাটো মাত্ৰ এটা ব্যৱস্থা, এটা নিয়ম হৈ ৰৈ যাব। নিৰ্বাচন পাতিব লাগে বাবে নিৰ্বাচন পাতিছে, তেনেকুৱা টাইপ এটা হৈ যাব বুলি তেখেতে কৈছে। অৱশ্যে এই বিষয়ে তৃণমূল কংগ্ৰেছৰ বৰ্তমানৰ MP মহুৱা মৈত্ৰই যিটো খুব ভাইৰেল হৈছে এটা স্পিচ, তেখেতে তাত কৈছে যে ভাৰতবৰ্ষত ইতিমধ্যে ফাঁচীবাদৰ কিছুমান গুণ ইতিমধ্যে দেখা পোৱা গৈছে।
এটা কথা কিন্তু ঠিক, ৰাহুলে কোৱাৰ দৰে যদি সঁচাকৈ বিজেপি তথা RSS ভাৰতীয় সংবিধানখন বা ভাৰতীয় ইণ্ডিপেণ্ডেন্ট যিবিলাক বডি যেনেকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ইলেকশ্যন কমিশ্যন, জুডিচিয়াৰী চিষ্টেম ইত্যাদি বিলাকক সঁচাকৈ নিজৰ হাতৰ মুঠিত নিবলৈ সক্ষম হয়, তেন্তে কিন্তু ভাৰতবৰ্ষৰ ভৱিষ্যতটো অনুকূল নহয়। তেখেতৰ মতে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ইতিমধ্যে দুৰ্বল হৈছে আৰু এনেদৰে গৈ থাকিলে আগন্তুক দিনত শাসকীয় দল মানে NDA চৰকাৰে ভাৰতবৰ্ষখনক খুব পেইন মানে যন্ত্ৰণা, সাংঘাতিক ধৰণেৰে যন্ত্ৰণা এটা দিব আৰু ভাৰতবৰ্ষই ভুগিব লাগিব। বিশেষকৈ ভুগিব লাগিব কৃষকসকলে, মহিলাসকলে, নিবনুৱা যুৱক যুৱতীসকলে, দলিতসকলে, মাইনৰিটিসকলে, এইসকলে সকলোতকৈ বেছি ভুগিব লাগিব। অৱশ্যে এই ভয়াৱহ পৰিস্থিতিৰ বিৰুদ্ধে যুঁজিবৰ বাবে তেখেতে সকলোকে ওলাই আহিবৰ বাবে আহ্বান জনাইছে আৰু বিশেষকৈ কংগ্ৰেছীসকলক কৈছে যে এই আন্দোলনৰ গুৰি কংগ্ৰেছে গ্ৰহণ কৰিব লাগিব, কাৰণ কংগ্ৰেছে সৰ্বভাৰতীয় পৰ্যায়ৰ বিৰোধী হিচাপে সৰ্ববৃহৎ এটা দল। বাৰু যি কি নহওক, গোটেই পত্ৰখনৰ দ্বাৰা ৰাহুল গান্ধীয়ে নিজৰ গাত থকা কিছুমান দুখ মানি লৈছে আৰু নিজৰ পাৰ্টিটো কংগ্ৰেছক খুব এটা ডাঙৰ ৰিফৰ্মৰ দৰকাৰ, খুব সংশোধনীৰ জৰুৰী বুলি কিন্তু তেখেতে কৈছে। আমিও ব্যক্তিগতভাৱেও ইউটিউবৰ থ্ৰুৱেদিও কিন্তু গোটেই নিৰ্বাচনৰ আগতেই এই কথাবিলাক ক'বলৈ চেষ্টা কৰিছিলো। সেইবাবে ছোনিয়া গান্ধীকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ সমূহ কৰ্মকৰ্তাক অনুৰোধ জনাইছো যে বেলেগ এজন ব্যক্তিক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰক। ৰাহুল গান্ধীৰ গাত থকা, কংগ্ৰেছৰ গাত থকা কিছুমান দুখ আমি আঙুলিয়াবলৈ চেষ্টা কৰিছিলো, কিন্তু সেইটো সময়ত আকৌ সকলোৱে ভাবিলে যে আমি কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিছো। আমি কোনোদিন কংগ্ৰেছ বিৰোধী বা কংগ্ৰেছক ভাল পোৱা, বেয়া পোৱা, বিজেপিক বেয়া পোৱা, ভাল পোৱালৈ কাম কৰাই নাই। আমি ভাবিছো যে যিকোনো ধৰণে দেশখনৰ উন্নতি হ'ব লাগে। আমি কেবৰ এগেইনষ্টত সদায় আছিলো, আগন্তুক দিনতো থাকিম। সেইবাবে ভাবিছিলো যে কেবৰ সপক্ষে থকা বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ শক্তিশালী ৰূপত থিয় দিয়ক। সেইবাবে কংগ্ৰেছৰ গাত থকা কিছুমান দুখ, বিশেষকৈ প্ৰধানমন্ত্ৰী প্ৰাৰ্থীৰ ৰাহুল গান্ধীৰ গাত থকা কিছুমান দুখ আমি আঙুৱাই ল'বলৈ চেষ্টা কৰিছিলো। সেইটো সময়ত আকৌ ভাবিলে আমি কংগ্ৰেছৰ বিৰোধী, কিন্তু কথাবিলাক তেনেকুৱা নহয়, চব ইমান ব্লেক এণ্ড হোৱাইট নহয়। পৃথিৱীত অকল দুটা ৰঙে নাই, ব্লেক বা হোৱাইট। আপুনি বগা ভাল পালে ক'লা বেয়া পায়, ক'লা বেয়া পালে বগা ভাল পায়, তেনেকুৱা কোনো কথা নাই। আমাৰ গাতো কিন্তু কিছুমান দুখ আছে। আমি ৰাইজে জানিব লাগিব যে পৃথিৱীখনত বগা ক'লা উপৰিও ৰঙা, নীলা, হালধীয়া, গুলপীয়া ইত্যাদি বহুত ৰং আছে। এইবিলাক চাবলৈ চেষ্টা কৰিব লাগিব। সেয়েহে আমি আহ্বান জনাইছো যে কথাবিলাক খুব সূক্ষ্মভাৱে পৰ্যালোচনা কৰক আৰু এটা দলক ভাল পাওক, কিন্তু সেই দলটোৰ অন্ধভক্ত হৈ নাযাব। এজন ব্যক্তিক আপুনি ভাল পাওক, ফলো কৰক, কিন্তু সেই ব্যক্তিজনক ভগৱান বুলি ভাবি নল'ব। ধন্যবাদ।